আমাৰ পৃথিৱীখন কিমান ধুনীয়া হয়নে? এই পৃথিৱীখনত সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত থাকে। আপুনি কেতিয়াও ভাবিছেনে যে আপুনি যিখন পৃথিৱীত এতিয়ালৈ আছে এই পৃথিৱী বা ব্ৰহ্মাণ্ডখনৰ জন্ম কেনেকৈ হৈছিল? বৈজ্ঞানিকে এইটো গম পাইছে যে আমাৰ ব্ৰহ্মাণ্ডখন সকলো ফালে বিয়পি আছে আৰু এই ব্ৰহ্মাণ্ডখন জোখতকৈ প্ৰতি ছেকেণ্ডত বাঢ়ি গৈ আছে। আৰু এই জানিবলৈ যে আমাৰ ব্ৰহ্মাণ্ডখন আৰম্ভ কেনেকৈ হ'ল, তেতিয়াহ'লে আমি সময়তকৈ পিছত যাব লাগিব, বহুতেই পিছলৈ যাব লাগিব। তেতিয়াহ'লে বলক মোৰ সৈতে আপোনালোকে এই ব্ৰহ্মাণ্ডৰ ৰহস্য জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক। আজিৰ পৰা প্ৰায় 1380 কোটি বছৰ আগতে এইখন হ'ল আমাৰ অনন্ত ব্ৰহ্মাণ্ড। সকলোবোৰ এই পৰমাণুতকৈ সৰু বিন্দুটোৰ ভিতৰত সোমাই আছে। এই ব্ৰহ্মাণ্ডত যি হ'ব লগা আছে বা যিবোৰ ঘটনা ঘটিব লগা আছে সকলোবোৰ এই শক্তিশালী বিন্দুটোৰ ভিতৰত সোমাই আছে, কিন্তু ইয়াত সময়ৰ কোনো অস্তিত্ব নাই। এতিয়া আমি যিখন পৃথিৱীত আছোঁ এইবোৰৰ আৰম্ভ হ'বলগীয়া হৈছে। কিছুমান ৰহস্যময় কাৰণত এই এটমতকৈ সৰু ব্ৰহ্মাণ্ড অকস্মাত নিজৰ অস্তিত্বলৈ আহে। 1 ছেকেণ্ডৰ কম সময়ৰ ভিতৰত এই ব্ৰহ্মাণ্ডখন নিজৰ অস্তিত্বলৈ বিয়পি গ'ল আৰু ইয়াকে বৈজ্ঞানিকসকলে কয় দ্য বিগ বেং। আপোনালোকে যে এই ব্লাষ্ট হোৱা দেখিছে, এই সকলোবোৰ হৈছে শক্তি মানে পিয়ৰ এনাৰ্জি, আৰু এই শক্তিবোৰ সকলোফালে বিয়পি গ'ল আৰু এইখিনি সময়তে মহাকাশৰ সৃষ্টি হ'ল আৰু লগে লগে সময় নিজৰ অস্তিত্বলৈ আহিব ধৰিলে। আৰু এই শুদ্ধ শক্তি মানে পিয়ৰ এনাৰ্জি কোটি কোটি বছৰলৈকে বিয়পিব ধৰিলে আৰু এই শক্তিবোৰ ইমান বছৰত লাহে লাহে ঠাণ্ডা হ'ব ধৰিলে আৰু এই শক্তিৰ ফলত পদাৰ্থৰ গঠন হ'ল। কোটি কোটি অণু পৰমাণুৰ ৰূপত সৃষ্টি হ'ল, যাক আমি কওঁ ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন আৰু এনেকুৱা বহুতো ধৰণৰ অণু পৰমাণুৰ সৃষ্টি হ'ল। আচলতে 2 প্ৰকাৰৰ বস্তুৰ সৃষ্টি হৈছিল। ইয়াৰ ভিতৰত আধা আছিল মেটাৰ মানে সেই পৰমাণু, আৰু সেই বস্তুবোৰ যিবোৰৰ পৰা গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হ'ল আৰু য'ৰ পৰা আপোনাৰ সৃষ্টি হৈছিল। আৰু আধা আছিল এণ্টিমেটাৰ মানে ইয়াৰ বিৰোধী, কাৰণ এণ্টিমেটাৰ মেটাৰৰ বিপৰীত হয়। আৰু সেইকাৰণে যেতিয়া এই দুয়োটা একেলগ হয় তেতিয়া দুয়োকে পৰস্পৰক ধ্বংস কৰি দিছিল। কিন্তু কিবা ভাগ্যৰ ফলত মেটাৰ এণ্টিমেটাৰতকৈ কিছু পৰিমাণে বেছি আছিল। সকলোবোৰ শেষ হোৱাৰ পিছত এটা পৰমাণু থাকি গৈছিল আৰু ইয়াক ধ্বংস কৰিবলৈ ইয়াৰ বিপৰীতে কোনো বস্তু নাছিল, আৰু ইয়াৰ ফলত এইটোৰ বিস্ফোৰণ হৈ গ'ল। যি এইটো আমাৰ কাৰণে ভাগ্যৱান আছিল, কাৰণ এই সৰু বিন্দুটোৰ পৰা গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হ'ব গৈ আছে। এই সৰু বিন্দুটোৰ পৰা তৰা আৰু গ্ৰহৰে ভৰা ব্ৰহ্মাণ্ডখন নিজৰ অস্তিত্বলৈ আহিল। আৰম্ভণিৰ বিগ বেঙৰ ফলত এই ব্ৰহ্মাণ্ড অস্তিত্বলৈ আহে আৰু মেটাৰৰ বিস্ফোৰণৰ ফলত ব্ৰহ্মাণ্ডৰ ভিতৰৰ বস্তুবোৰ অস্তিত্বলৈ আহে। আৰু এই বিন্দুটো বিস্ফোৰণৰ পিছত সকলোবোৰ ঠাণ্ডা হ'ল আৰু শেষত গৈ সকলোবোৰ সৃষ্টি হ'বলৈ ধৰিলে। ধূলিৰ দৰে দেখাত এই ব্ৰহ্মাণ্ডৰ এটা শক্তিয়ে নিজৰ কাম কৰিব ধৰিলে। সেই শক্তিৰ ফলত ব্ৰহ্মাণ্ড প্ৰত্যেকটো অণু পৰমাণু পৰস্পৰে লগ হ'ব ধৰিলে, ইটোৱে সিটোলৈ আকৰ্ষণ হ'ব ধৰিলে, আৰু এই শক্তিটো হ'ল দ্য ফ'ৰ্চ অফ গ্ৰেভিটি মানে মধ্যাকৰ্ষণ শক্তি। আৰম্ভণিতে এই ব্ৰহ্মাণ্ডত বেছিভাগ হাইড্ৰজেনৰ পৰমাণু আছিল। মধ্যাকৰ্ষণ শক্তিয়ে ঠায়ে ঠায়ে সেই হাইড্ৰজেনৰ পৰমাণুবিলাকক হেঁচা দিবলৈ ধৰিলে। যি ঠাইত হাইড্ৰজেনৰ পৰমাণু মধ্যাকৰ্ষণ শক্তিৰ ফলত আগত আহিছিল সেই ঠাইডোখৰৰ উষ্ণতা লাখ লাখ ডিগ্ৰীলৈ গৈছিল। কম্প্ৰেছ হৈ হৈ যেতিয়া এক ঠাইৰ উষ্ণতা 1 কোটি ডিগ্ৰীলৈ গুচি গ'ল, তেতিয়া এটা প্ৰক্ৰিয়া আৰম্ভ হ'ল, যাক নিউক্লিয়াৰ ফিউজন নাভিকীয় সংকলন কয়। তাৰ পৰা বহুত বেছি শক্তি উৎপন্ন হ'ল আৰু সেই সময়ত কিছুমান এনেকুৱা দৃশ্য দেখিবলৈ পোৱা গ'ল। এই ব্ৰহ্মাণ্ডৰ প্ৰথম তৰা নিজৰ অস্তিত্বলৈ আহিল আৰু আৰম্ভণিতে এনেকৈ 200-300 তৰাৰ সৃষ্টি হ'ল আৰু লাখ লাখ বছৰৰ পিছত কোটি কোটি তৰা অস্তিত্বলৈ আহিল, যিবোৰ আমি সকলোৱে এতিয়া ৰাতি আকাশত দেখা পাই আছোঁ। সেইবোৰৰ ব্ৰহ্মাণ্ডত আৰম্ভণিৰে এনেকৈ সৃষ্টি হৈছিল। লাহে লাহে সেই তৰাবোৰ মধ্যাকৰ্ষণ শক্তিৰ ফলত ইটোৱে সিটোৰ ওচৰলৈ আহিব ধৰিলে, পৰস্পৰে একগোট হৈ থাকিব ধৰিলে, আৰু কোটি কোটি তৰাৰ সমূহ এই ব্ৰহ্মাণ্ডত দেখিবলৈ ধৰিলে, আৰু বেলেগ বেলেগ পৰিমাণ আৰু আকাৰত আৰু বেলেগ বেলেগ গোটৰ নিৰ্মাণ হ'ল। সেইবোৰ দেখিবলৈ এনেকুৱা, আৰু ইয়াকে কয় গেলেক্সি মানে আকাশগংগা। এনেকৈয়ে লাখ লাখ কোটি কোটি গেলেক্সি মানে আকাশগংগাৰ জন্ম হ'ল, আৰু এই অগণন আকাশগংগাৰ ভিতৰতে আছে এখন এনেকুৱা গেলেক্সি যাৰ নাম হৈছে দ্য মিল্কি ৱে।
য'ত আমি সকলো আছোঁ। যিখন গেলাক্সিৰ ভিতৰত কোটি কোটি তৰা মজুত আছিল, কিন্তু কিছুমান ধূলিকণা এতিয়াও বাচি আছিল, যিয়ে মহাকাশত সাঁতুৰি আছিল। আৰু হাজাৰ হাজাৰ বছৰৰ ভিতৰত মধ্যাকৰ্ষণ শক্তিয়ে নিজৰ শক্তি দেখাব ধৰিলে। যিবোৰ ধূলিকণা মহাকাশত সাঁতুৰি আছিল, সেইবোৰো মধ্যাকৰ্ষণ শক্তিৰ ফলত পৰস্পৰৰ ওচৰলৈ আহিব। এই পৰিস্থিতিৰ মাজত বহুতো গ্ৰহৰ সৃষ্টি হ'ব ধৰিলে। সকলো ধূমকেতুৰ নিচিনা দেখা টুকুৰা পৰস্পৰে মিহলি হ'ব ধৰিলে। আৰু এইবোৰ গ্ৰহৰ সৃষ্টিৰ ফলত এটা স্থলীয় গ্ৰহ সৃষ্টি হ'বলৈ ধৰিলে, মানে এনেকুৱা গ্ৰহ যাৰ ভূপৃষ্ঠ মজবুত আছিল। আৰু কোনে গম পাইছিল যে ইয়াৰ নাম পৃথিৱী হ'ব ওলাইছে বুলি, য'ত আপোনাৰ আৰু মোৰ সকলোৰে ঘৰ আছে আৰু ইয়াত আমাৰ জন্ম হ'বলগীয়া আছে। মজবুত টুকুৰাবোৰ লগ হৈ গ্ৰহ নিৰ্মাণটো হৈ গ'ল, আৰু যিবোৰ বাকী থকা হাইড্ৰজেনৰ পৰমাণু আছিল, সেইবোৰো পৰস্পৰত লগ হ'বলৈ ধৰিলে। আৰু মই যে তৰা নিৰ্মাণ হোৱাৰ কথাখিনি কৈছিলোঁ, ঠিক তেনেদৰে ঘটনা ইয়াতে হ'ল। কিছুমান হাইড্ৰজেনৰ পৰমাণু লগ লাগি এটা সৰু তৰা বনিব ধৰিলে, আৰু সকলো হাইড্ৰজেনৰ ওচৰত আহিব ধৰিলে। তাৰপিছত বহুতো উষ্ণতা বাঢ়ি গ'ল আৰু নিউক্লিয়াৰ ফিউজনো আৰম্ভ হ'ল। এটা নতুন তৰা যাৰ নাম হ'ল সূৰ্য, ইয়াৰ জন্ম হৈ গ'ল। যেতিয়া এই সূৰ্যৰ সৃষ্টি হৈছিল, তেতিয়া ই বহুত গতিত সৌৰ বতাহক প্ৰকোপ কৰিলে, যাৰ ফলত বাকী সকলো ধূলিকণাবোৰ সৌৰজগতৰ পৰা বাহিৰলৈ গুচি গ'ল। আৰু সৌৰজগতত সেই 8টা গ্ৰহ আৰু বাকীবোৰ উপগ্ৰহ থাকি গ'ল, কাৰণ এইকেইটা আকাৰত ডাঙৰ আছিল। আৰু সৌৰজগত তেনেকুৱা দেখিব ধৰিলে এতিয়া যেনেকুৱা দেখা পাওঁ। সৌৰজগতৰ বাহিৰৰ ফালে বহুতকেইটা গেছীয় গ্ৰহৰ সৃষ্টি হৈছিল, যেনে জুপিটাৰ মানে বৃহস্পতি, ছেটাৰ্ণ মানে শনি গ্ৰহ, ইউৰেনাছ মানে অৰুণ গ্ৰহ, আৰু নেপচুন মানে বৰুণ গ্ৰহ। আৰু ভিতৰৰ ফালে মজবুত ভূপৃষ্ঠৰে তৈয়াৰী গ্ৰহ, যেনে মাৰ্কিউৰী মানে বুধ গ্ৰহ, ভেনাছ মানে শুক্ৰ গ্ৰহ, মাৰ্চ মানে মংগল গ্ৰহ, আৰু শেষত আমাৰ সকলোৰে মৰম লগা পৃথিৱীখন, য'ত আপোনালোকে এতিয়া লকডাউনৰ সময়ত ঘৰত বহি হাতত মোবাইলটো লৈ এই ভিডিঅ'টো চাই আছে। বন্ধুসকল, আপোনাৰ জন্মৰ আগতে এই ব্ৰহ্মাণ্ডৰ কিমান কি ঘটিলে। বিগ বেঙৰ পৰা মেটাৰ, আৰু মেটাৰৰ পৰা তৰা, আৰু তৰাৰ পিছত গ্ৰহৰ সৃষ্টি, আৰু এই গ্ৰহৰ পৰা জন্মিলে আপুনি। এয়াই আছিল আপোনাৰ আৰু আপোনাৰ আগৰ কাহিনী। বন্ধুসকল, যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, আৰু এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।